হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ ভাল। মই মিতালী ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। ব্লগটো সম্পূৰ্ণকৈ শেষলৈ চাব আপোনালোকে। এতিয়া মই বনাব লৈছোঁ ৰুটি, আৰু আনফালে মই ভাত বহাই দিছোঁ। এইফালে মানুহ লাগি আছে কামত খৰি কটা। সেইটো কাৰণে মই ভাবিছোঁ ৰুটিখিনি বনাই পেলাই মই চাহ প্ৰথমত দি লওঁ, তাৰপিছত মানুহজন ভাত খাব। সেইটো কাৰণে মই ভাতত আকৌ লাগোঁ মানে ভাত ইতিমধ্যে বঢ়াই দিছোঁ। এইপিনে ভাত বঢ়াই আছোঁ, ইফালে আটা মঠি আছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু শেষলৈকে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। কেনেকুৱা লাগিল ভিডিঅ'টো চাই? যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ভিডিঅ'টো চাওকচোন আপোনালোকে সম্পূৰ্ণকৈ শেষলৈ। সকলোকে চাহ পানী দিয়া হৈ গ'ল। এতিয়া মই চাহখিনি খাই লওঁ। চাহ পানী খাই বৈ হ'ল। এতিয়া মই এয়া বাচনবিলাক ধুবই লাগিব। বাচনবিলাক মই ধুই পখালি লওঁ। তাৰপিছত মই আকৌ এতিয়া ভাতত লাগিম। এতিয়া চাদৰখনত মই দহি উঠিছোঁ। সকলোৱে জানে, দেখুৱাবলগীয়া নহয়, তথাপিও আপোনালোকক দেখুৱাইছোঁ মই কেনেকৈ দহি গুঠোঁ। এতিয়া মই চাদৰখন দহি গুঠি লওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি আপোনালোকক বেলেগ কিবা এটা বনাই দেখুৱাম মই। দেখিছেনে, মোৰ হাতত এয়া 2টা নেমু আছে। মই 2টা নেমুৱেদি বনাব লৈছোঁ। বাচন ধোৱা লিকুইড জেলটো বনাব লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব। মই এতিয়া নেমু 2টা ধুনীয়াকৈ ধুই লওঁ। লৈ পেলাই সৰু সৰু টুকুৰিকৈ মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে চাই থাকিব। দেখিছে আপোনালোকে, মই কেৰাহীটো লৈ লৈছোঁ। তাতে নেমু কেইপিচ দি দিছোঁ আৰু ইয়াতে পানী দি দিছোঁ। এতিয়া মই গেছত বঢ়াই দিম। নেমু উতলিব দিম। ধুনীয়াকৈ নেমুখিনি সিজিব লাগিব। এতিয়া দেখিছেনে, ধুনীয়াকৈ উতলি আহি আছে। আপোনালোকে হেতা
হেতা এখন দি নেমুখিনি এনেকৈ চুই চাব ভাঙা যায় নে নাযায়, তেতিয়া আপোনালোকে ধুনীয়াকৈ উলিয়াই ল'ব। মই নেমুখিনি উলিয়াই ফেনৰ তলত মই ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মিক্সি জাৰটোত দি দিছোঁ। মই ধুনীয়াকৈ মিহি কৰি লওঁ। মিহি কৰি পেলাই মই যোনখিনি জেল উলিয়াই থৈছোঁ নেমুৰ পানীটো তাৰ লগত এড কৰি দিম। মই পিছত যেতিয়া মই গেছত বহাই দিম কেৰাহীটো, তেতিয়া মই একেলগে এড কৰি দিম। এতিয়া এইখিনি পানীখিনি নেমু পানীখিনি তাতে মই 2 চামুচ নিমখ দিছোঁ আৰু ভিনেগাৰ 2 মুঠা দি দিছোঁ আৰু ইয়াতে বেকিং চ'ডা 1 চামুচ দি দিছোঁ আৰু এপিচ মই বাচন ধোৱা চাবোন আনিছোঁ। এতিয়া কেৰাহীটো পাতি মই তাতে গোটেইখিনি দি দিলোঁ। বাচন ধোৱা চাবোন পিচ মই এতিয়া মিহি মিহি কৰি কাটি ল'ম আধা, লৈ পেলাই মই গোটেইখিনি একেলগে দি পেলাই উতলাম। আপোনালোকে শেষলৈ চাই থাকিলে গম পাব। চাবোনখিনি আমি গলালৈ উতলিব দিব লাগিব। দেখিছেনে চাবোনখিনি দি দিলোঁ আৰু পিচি থোৱা নেমুখিনিহঁত যোনখিনি গুড়ি কৰি থৈ দিছিলোঁ সেই নেমুখিনিহঁত এতিয়া ইয়াতে এড কৰি দিম। ধুনীয়াকৈ মছলাখিনি আমি ধুনীয়াকৈ ভাঙি দিব লাগিব তাত দিওঁতে। দেখিছেনে উতলি উতলি অলপ হ'বগৈ, থুপথুপীয়া হ'বগৈ, তেতিয়া নমাই দিব লাগিব। মোৰ ভীম লিকুইড জেল ৰেডি হৈ গ'ল, ঠিক হৈ গ'ল। এতিয়া মই বোতল এটা ধুই পখালি লৈ লৈছোঁ। এই বোতলটোত ষ্টক কৰি ৰাখি দিম। আপোনালোকে এনেকৈ বনাই চাব, কেনেকুৱা পায় আপোনালোকে মোক কমেণ্ট কৰিব। যদি আজি ভিডিঅ'টো ভাল পাইছে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত দেখিছেনে মই এতিয়া বোতলটো ধুনীয়াকৈ ভৰাই ল'ম। আপোনালোকে ঠাণ্ডা কৰি ভৰাব, গৰমে গৰমে নভৰাব, নহ'লে বেয়া হোৱাৰ চান্স থাকে। মই আজি সেয়া ঠাণ্ডা কৰি এতিয়া এনেকৈ ভৰাই থৈ দিম।
যিখিনি লিকুইড ৰৈ গৈছে মই ইয়াতে বাচন ধোৱা বাতিটোতে মই থৈ দিছোঁ। দেখিছেনে আপোনালোকক বাচন ধুই পেলাই মই দেখুৱাইছোঁ কেৰাহীটোত যিখিনি ৰৈছে তাই মই যিকেইটা বাচন ইউজ কৰিছোঁ গোটেইকেইটা সেয়া দিয়ে মই ধুইছোঁ। চাওকচোন আপোনালোককো দেখুৱাই দিছোঁ। মোৰ বাচন ধুই হৈ গ'ল। এইটো ইয়াতে ষ্টক কৰিলোঁ, 1 বটল হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া দেখিবলৈও ভাল লাগিছে। আপোনালোকে বনাই চাব। আপোনালোকে একে লাষ্টত কমেণ্ট কৰিব ভিডিঅ'টো চাই। আজি বাই বাই।